हेलो गाइज वेलकम बैक टू अनदर न्यू ভিডিঅ' গাইজ আজি ভিডিঅ'টো হৈছে আনবক্সিং ভিডিঅ' গাইজ মই এমেজনৰ পৰা ট্ৰিমাৰ এটা অৰ্ডাৰ দিছিলো তো আজি সেইটোৰে আনবক্সিং আৰু ৰিভিউ দেখিবলৈ পাব বস্তুটো কেনেকুৱা হয় গোটেইখিনি কমপ্লিট আজি ভিডিঅ'টো দেখিবলৈ পাব আন্ডাৰ 1500 ৰ ভিতৰত বেষ্ট ট্ৰিমাৰ হয় বহুতখিনি মই ৰিচাৰ্চ কৰি তাৰ পাছত ট্ৰিমাৰটো অৰ্ডাৰ দিছো তো এতিয়া খোলাৰ পাছত গম পাম কেনেকুৱা আছে কি হয় তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে গাইজ মই একেলগে ডেমো এটাও দেখুৱাই দিম আপোনালোকে সেইটোতে কেনেকৈ ট্ৰিম কৰিব পাৰিব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুন কৈছে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি লব কাৰণ এনেকুৱা ধৰণৰ মই ইন্টাৰেষ্টিং আৰু হেল্পফুল ভিডিঅ'জ দি থাকো আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব তো বলক গাইজ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো তো গাইজ ইয়াত আপোনালোকে দেখিব পাইছে এইটোৱে হৈছে এইটো বক্সটো Xiaomi প্ৰডাক্ট হয় MI বিয়াৰ্ড ট্ৰিমাৰ IPX7 washable body হয় waterproof হয় বস্তুটো আৰু 40 length setting আছে 90 মিনিট ৰান টাইম দি দিব মানে এবাৰ চাৰ্জ কৰাৰ পাছত আপোনালোকে 90 মিনিট লৈকে ইউজ কৰিব পাৰিব সেলফ শাৰ্পনিং ব্লেডছ আছে এইখিনি হৈ গল ইয়াৰ স্পেসিফিকেশন লগতে গাইজ ইফালে বাৰকোড দিয়া আছে আৰু পিছফালে ইয়াত আপোনালোকে চাব পাৰে ইয়াত লিখা আছে MI বিয়াৰ্ড ট্ৰিমাৰ তাৰ পাছত ইয়াত MRP টো ইয়াত দিয়া আছে কিমান 1799 অলমোস্ট 1800 रुपीस ইয়াত দিয়া আছে কিন্তু মই লৈছো প্ৰডাক্টটো 1400 এমেজনৰ পৰা আপোনালোকে এতিয়া প্ৰথমে গুটেইটোৰ ৰিভিউ চাই লওক তাৰ পাছত যদি আপোনালোকে কিনিব বিচাৰে তেনেহলে লিংক ডেসক্ৰিপচনত থাকিব আপোনালোকে এমেজনৰ পৰা গৈ 1400 এইটো বস্তুটো পাৰচেজ কৰিব পাৰে তো এতিয়া গাইজ মই কৰি লৈছো বক্সটো ওপেন গাইজ ইয়াত হৈ গল এইটো হৈছে হে মেইন ট্ৰিমাৰটো আৰু লগতে আৰু বহুত কিবা কিবি বস্তু আছে তো এইখিনি আগতে চাই লৈছো লগতে বাকি কি বস্তু আছে এইটো হৈছে পাউচ এটা আছে ইয়াৰ লগতে কৰবাত আপোনালোকে যদি এইটো কেৰি কৰিব বিচাৰে তেনেহলে এইটো ভৰাই কেৰি কৰিব পাৰে বা আপোনালোকে যদি ৰাখিবলৈ হয় বক্সত নভৰাই ডাইৰেক্ট এইটোত ভৰাই ৰাখিব পাৰে MI ব্ৰ্যান্ডিংৰ হৈতে এইটো ধুনিয়া পাউচ এটা আছে এইটো প্ৰথমে ৰাখি লৈছো সাইডত তাৰ পাছত আৰু কি কি আছে চাই লৈছো এইখিনি আছে আৰু বাদ বাকি ভিতৰত একো নাই এতিয়া ইয়াৰ ভিতৰত এইটো হৈছে এটা কম আছে 40 লেংথ সেটিং আছিল তো এইটো আপোনালোকৰ ডাঙৰ কমটো হয় এইটো ইউজ কৰি আপোনালোকে নিজৰ চুলিখিনিও কাটিব পাৰিব এতিয়া এইটো ৰাখিছো প্ৰথমে সাইডত তাৰ পাছত ইয়াত আছে USB কেবল যোনটো চাৰ্জিং দিবলৈ কাৰণে এইটো USB কেবল আছে লগতে এই গ্লাছ এটা আছে যেটো দি আপোনালোকে ট্ৰিমাৰটো সফা কৰিব পাৰিব চুলি কটাৰ পাছত তো এই ব্ৰাশটো এতিয়া ৰাখিছো সাইডত তাৰ পাছত এতিয়া আমি আমাৰ মেইন বস্তুটো ট্ৰিমাৰটো চাই লৈছো এইটোৱে হৈছে হেতু ট্ৰিমাৰটো ফার্স্ট লুক তো গাইজ বহুত ভাল লাগিছে ইয়াত এফালে আছে MI ব্র্যান্ডিং আছে লগতে ইয়াত আৰু এটা দুটা কম আছে তো ইয়াত এইটো প্ৰথমে হৰু কমটো লগোৱা আছে ইফালে ডাঙৰ কমটো আছে এক্সট্ৰাকে আৰু এফালে ইয়াত আছে পাৱাৰ বাটন আৰু তলৰ ফালে আছে ইফালে USB কেবলৰ চাৰ্জিং পোৰ্টটো আছে লগতে গাইজ ইয়াত আপোনালোকৰ এইটো ব্লেডটো এডজাস্ট কৰিবলৈ কাৰণে মানে লেংথ সেটিংটো এডজাস্ট কৰিবলৈ কাৰণে ইয়াত এইটো চাব মই এইটো ঘূৰাই দিয়াৰ লগে লগে এইটো ওলাই আহিব ওপৰ ফালে তো মানে যদি এইটো একেবাৰে এনেকৈ লগাই তাৰ পাছত কটা হয় তেনেহলে একেবাৰে আপোনালোকৰ হৰুকে কাটি যাব আৰু যদি আপোনালোকৰ অকমান দীঘলকে ৰাখি কাটিবলৈ হয় তেনেহলে এইটো সেই হিচাপে লেংথটো সেটিং কৰি তাৰ পাছত আপোনালোকে কাটিব ইয়াৰ পৰা আপোনালোকে কমটো ৰিমুভো কৰিব পাৰে এইটো এনেকুৱাকে খুলি দিব পাৰে খুলি দিয়াৰ পাছত গাইজ ইয়াত আপোনালোকে দেখিব পাৰিছে ইয়াৰ ব্লেডটো কেনেকুৱা ধৰণৰ বহুত শাৰ্প ব্লেড আছে ইয়াৰ পৰা আপোনালোকে এইটো ব্লেডটো ৰিমুভ কৰিব পাৰে ৰিমুভ কৰি কমপ্লিটলি পুৰা সফা কৰি আকৌ হুমাই দিব পাৰে এইটো ভিতৰ ফালে দেখিব পাইছে তো ইয়াৰ পৰা আপোনালোকে এফালে ওপেন বুলি লিখাই আছে সেই তেনেকুৱাকে ওপেন কৰিব পাৰে তাৰ পাছত আকৌ লগাই দিব পাৰে গোটেইখিনি আপোনালোকে ইজিলি হ্যান্ডেল কৰিব পাৰিব একেবাৰে ইজি প্ৰসেস হয় আকৌ সিম্পলি এইটো ওপৰ ফালৰ পৰা প্ৰেছ কৰিলে এইটো বহি যায় এতিয়া মই এবাৰ আপোনালোকক এইটো অন কৰি দেখুৱাই দিছো ইয়াত এবাৰ ক্লিক কৰাৰ লগে লগে গাইজ অন হৈ গৈছে ইয়াত তিনিটা LED লাইট আছে যেটোৰ পৰা আপোনালোকে চাৰ্জিং এতিয়া লগে কিমানখিনি আছে হেতু গম পাব আৰু আপোনালোকে হয়তো আৱাজটো শুনিবলৈ পাইছে কেনেকুৱা ধৰণৰ হয় এফালে দেখিব পাৰিছে ব্লেড দেখাতো নাই যোৱা চাগে ব্লেডটো মুভ হৈছে মই যেতিয়া কাটি দেখুৱাম তেতিয়া আপোনালোকে আৰু ভালদৰে গম পাব এতিয়া আকৌ ইয়াত পাৱাৰ বাটনটো প্ৰেছ কৰি দিয়াৰ পাছতে অফ হৈ যাব
গাইজ এইটো সেলফ ট্ৰিমিঙৰ কাৰণে বেছি ভাল হ'ব কাৰণ ইজি টু হোল্ড হয় পটককে এনেকুৱাকে এটা মুঠিতে ইজিলি আহি যায় আপোনালোকে দেখিব পাৰিছে তো এইটোৱে আছিল এটা সৰু আনবক্সিং ভিডিঅ' এতিয়া আমি কৰি লৈছো ডেমো ভিডিঅ'টো তো মানে মই এতিয়া কাটিম দেউতাৰ চুলি তো এতিয়া বলক তো গাইজ লাইভ ডেমো চাবলৈ বলক মোৰ লগত দেউতাই ৱেইট কৰি আছে তো যাম আৰু উৰাই দিম গোটেইখিনি উৰাই নিদিও মানে ভালকে কাটি দিম বলক এতিয়া মোৰ লগত লাইভ ডেমো চাবলৈ তো গাইজ গৈ আছো মানে ইয়াত চাইডতে আছে ৰুম এটা খালী ৰুম এটা আছে তাতে কাটিম তাত বহি দেখুৱাম আপোনালোকক বলো তো গাইজ প্ৰথমে সৰুটো দি ষ্টাৰ্ট কৰি লৈছো সৰুটো কিন্তু এইটো এইফালৰ পৰা পুৰা বঢ়াই লৈছো আৰু এইটো ডাঙৰটো আছে লগতে প্ৰথমে এইটো দি ষ্টাৰ্ট কৰিছো कैमरामैन जैसा तुम्हारे सोनी है एकदम ভাল লাগে গাইজ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লগতে যদি আপোনালোকে ট্ৰিমাৰটো কিনিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক থাকিব তাৰ পৰা আপোনালোকে কিনিব পাৰে তা আকৌ লগ পাম গাইজ এটা নতুন ভিডিঅ'ৰ সৈতে থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'